আজি মই ধান চাব আহিছোঁ। বড়ো খেতি কৰি থৈছোঁ। ভাল হৈছে নে নাই চাই লওঁ। চাব গৈছোঁ, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক এইটো চাহ আমাৰ খেতি, এই বড়ো খেতি। এইটো ৰাস্তাবোৰ চাই লওক কিমান ধুনীয়া। বড়ো ধান এইফালে চাওক, ভাল লাগিছে নাই? কিমান ধুনীয়াকৈ সজালৈ উঠিছে বড়ো খেতি, বড়ো ধান এইটো ভাল লাগিছে নাই? কিমান ধুনীয়া এইবোৰ চাওক, দৃশ্য চা, ইমান চিনেৰীটো চা, চিনেৰী ইমান ধুনীয়া। বৰ্তমান এইটো জেগাটোৰ নাম আজোককা দিনৰ পৰাই বৰপলং আৰু কমলাপথাৰ মাজত আছে। সেইটোৰ নাম কমলাপথাৰ। কিমান ধুনীয়া জেগা চাই লওক। এইফালে ছাগলীয়ে চৰি আছে, এইফালে গাঁও আছে, সেইটো মূৰত গাঁও আছে। ইমান ধুনীয়া জেগা। আজি মনটো ইমান ভাল লাগিছে, বা কি ক'ম। মই আজি এটা গানকে গাম বুলি ভাবিছোঁ। হইয়াই গুনিয়ার গান আনাইতাগাই gandi jipsi kangamna gandi mupakto oya nani komoda mabom sunamoy ayenam pamat nungai bemame mokakto mirem koke yang panggelayo moranto। বাৰু গানটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি দিব। মোৰ ইয়াত 3 বিঘামান খেতি কৰি থৈছোঁ। এইটো চাওক, মোৰ এই খেতিটো চাওক, বড়ো ধানৰ খেতি মই কৰিছোঁ। চাওক, মই আজি বড়ো ধানৰ খেতি 3-4 মাহমান হৈছে লগোৱা। কি হয় চাওক, ধানটো কেনেকুৱা লাগিছে চাওক, ভাল হৈছে নাই চাওক, সজালটো কেনেকুৱা ধৰিছে চাওক, ইমান ধুনীয়া। ভাল হৈছে ন? ভাল হ'লে আপোনালোকে কমেণ্ট কৰি দিব কেনেকুৱা ভাল হৈছে। বাৰু ঈশ্বৰে জানে আৰু। মোৰ ইমান ভাল লাগিছে আজি ধানটো চাই, ইমান ধুনীয়া লাগিছে। বা মই ভাবিছোঁ ভাল ধান পাম, গুটিও ভাল পাম, সোণালী ধান। এইবোৰ চা ৰাস্তা, এইটো বড়ো ধানৰ ৰাস্তা কেনেকুৱা, বড়ো ধানৰ ৰাস্তা চাওক ইমান সজালকৈ। এইটো চাওক, ভাল লাগিছে যদি আপোনালোকে কমেণ্ট কৰি দিব। এইটো চাওক, লাইক কৰি দিব। আজিৰ ভিডিঅ'টো সিমানেই। থেংক ইউ।